তো হেই গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি অন্য এটা ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু পূৰা আজি স্পেচিয়েল কথা এটা আছে, মানে আগলৈ ভিডিঅ'টো চাই লওক তেতিয়া কম দেই গাইজ। তো ভালকৈ চাব, স্কিপ নকৰে গাইজ। আৰু মই আহিছোঁ বাৰীত, পূৰা এইফালে চাই লওক বাৰীত পূৰা। আৰু মোৰ ঘৰ আছে আগফালে গাইজ, ইফালে আছে ঘৰ। আৰু মই গৈ আছোঁ ইফালে, কেলেকি একটা ছাৰপ্ৰাইজ আছে, একটা বস্তু আনবক্সিং কৰিবলৈ আমি আহিছোঁ ইয়াত। খাতাৰনাক বস্তু, আৰু হয় বহুত দিনৰ পিছত হয় নাই গাই? হাই হাই বাহ, ধনী ফ্ৰী ষ্টাইল। তো গাইজ এইফালে চাই লওক বাৰীত আহিছোঁ আমি দুটাই অকল। মোৰ বেগত আছে এতিয়া বস্তুটো দেই গাইজ, বস্তুটো। তো গাইজ বস্তুটো আছে মোৰ বেগতে। তো এতিয়া গৈ আছোঁ, এইটো পামেই আৰু এই বাঁহৰ তলতে পূৰা পোহৰ হৈছে। বাঁহৰ তলতে সেইখিনিতে একটা বস্তু একটা গাইজ দেই, তো আহি থাক চালা গেম খেলা মানুহ। তো এতিয়া ইয়াত যাব লাগে, তো এতিয়া যাব লাগিব। আৰু যদি নতুনকৈ আহিছে গাইজ দেই, প্লিজ গাইজ সোনকালে 100 কৰি দিয়ক আৰু ছাবস্ক্ৰাইবাৰ প্লিজ, সোনকালে ছাপোৰ্ট কৰক। আৰু মোৰ আগফালে আছে গাইজ, আগফালে আছে মোৰ নদী, এইফালে চাই লওক গাইজ। তো এইফালে আছে নদী, চাই লওক গাইজ। আৰু সিফালে আছে মজাকে ডাৱৰে ভৰা, আৰু এইফালে গা ধুই আছে গাইজ। তো এইফালে পাহাৰ, তো এইফালে আছে নদী, বেগ চাই লওক গাইজ। বাঁহ গছ পৰি গৈছে, আৰু মই এতিয়া বেগ লৈ আহিছোঁ। আৰু আনবক্সিংটো ইয়াতে এনেকুৱাতে ক'তবা হ'ব, ইয়াতে হ'ব ক'তবা, এইখিনিতে কৰি দিম আৰু আনবক্সিংটো ইয়াতে, নে কি কোৱা ন? এইটো কাৰণে বহি কিনি কৰি দিম আনবক্সিংটো। এটা ছাৰপ্ৰাইজ আছে আপোনাৰ কাৰণে, মোৰ কাৰণেও। ময়ো চোৱা নাই গাইজ, কিন্তু কি হৈছে নাজানো, চাব এতিয়া। তো গাইজ এতিয়া এইখিনি চফা কৰিব লাগিব, এইখিনি ভালকৈ চফা কৰিব লাগিব অলপকৈ, আনবক্সিং কৰিবলৈ এটা বস্তু আছে। তো চাই ল'ব এতিয়া ই কেমেৰামেন হ'ব, তো বলক ইয়াকে এটা কেমেৰামেনটো দি দিম। তো বলক, তো সেই গাইজ এতিয়া মই এইখিনি চফা কৰিব লাগিব, তো চাই থাকিব দেই গাইজ। এনেকৈ চফা কৰিব লাগিব গাইজ, অলপ চলপে গাইজ, ইমানকৈ চফা নকৰোঁ। ঘৰত কাম কৰা অভ্যাস নাই যে ক'ত চফা কৰিব। এইখিনিতে গৈ দিম নেকি ন, কি কোৱা? তো এতিয়া বেগত আছে বস্তুটো, ইয়াতে আছে বস্তুটো। এইখিনি পানী আনিছোঁ, আৰু এনে গৰম লাগে বুলি পূৰা ফটা ৰ'দ দি আছে। আৰু গাইজ এতিয়া চচমাটো সোমাওঁ, আৰু এতিয়া চচমা কাম নাই গাইজ। ছাৰপ্ৰাইজ মোৰ কাৰণে, আপোনাৰ কাৰণে দেই। খংতে অলপ এইফালে চাই লওক গাইজ, ফ্লিপকাৰ্টৰ পৰা বস্তু এটা আহিছে। মই অৰ্ডাৰ দিছিলোঁ, কিন্তু ইমান সৰু টোপোলা, ভাঙৰ টোপোলা নে চিলিমৰ টোপোলা নাজানো গাইজ, নে ফুৱে হয় এতিয়া নাজানো, ইমান সৰু হয়। কি বস্তু হ'ব পাৰে ইমান সৰু? ভাঙৰ টোপোলা হ'ব পাৰে নে চিলিমৰ টোপোলা হ'ব পাৰে। সেইকাৰণে কৈছোঁ ইয়াহে আহিব, দেৰি নকৰি ইয়াত গৈ কেঁচিখন ওলাম, ভালকৈ কৰি দিওঁ আৰু আনবক্সিংটো। ভালকৈ নকৰোঁ চাগে, ফালি পেলাই চাগে, এনেকৈ লাগিছিলে। তো ফালি দিলোঁ। তো গাইজ চাই লওক, আকৌ এটা বাকত আহিলে, আৰে ইতনা পেকিং কিয়া হে? তো আৰু চাব লাগিব, বেছিটো বাহাৰ মে এতিয়া গাইজ। এইফালে চাই লওক, মই ভাবিছিলোঁ ভাঙৰ টোপোলা আহিব বুলি গাইজ, কিন্তু তো গাইজ এতিয়া ভাঙৰ টোপোলা আহিব বুলি ভাবিছিলোঁ, কিন্তু আহিলে এইটো দেই। তো এইফালে চাই লওক 0.45x ফোন লেন্স হয়, এইটো ফোনৰ লেন্স হয় গাইজ। আৰু এইফালে চাই লওক এনেকুৱা হয়, আৰু দেখাই কিনি এতিয়া দেখাই দিম ভালকৈ দেই। তো চাওক এতিয়া ফাৰ্ষ্টতে ওলালোঁ এইটো গাইজ, এইফালে হয়। মই গাইজ অৰ্ডাৰ দিছিলোঁ মানে, আৰু গাইজ এইটো অৰ্ডাৰ দিওঁতে 520 টকা লৈ গৈছিলোঁ দেই, আৰু লৈছে মানে এইটো আছিলে গাইজ 517 টকা, মই লৈ গৈছোঁ 520 টকা। মই 3 টকা ঘূৰাই নাপালোঁ, কি মানে হা, এইটো মই দোকানত গ'লে এনেকুৱা ভাবোঁ, 10 টকা লৈ যাম 5 টকা ঘূৰাই আনিম, কিন্তু 5 টকাটো খাওঁ আৰু 5 টকা ঘূৰাই নাপাওঁ। ক'ব যে খুচুৰা নাই, ডাইৰেক্ট ক'ব যে মটন চকলেট লৈ যায়, বেলেগ খাতাৰনাক আৰু। তো এইফালে এইটো আছে, এইটো এতিয়া ইয়াত এইবাৰ লেন্সৰ ভিডিঅ' মানে দেখা যাব। তো লেন্স এইফালে চাই লওক, এতিয়া মোনা এখন আহিছে, এইখনৰ এতিয়া কিয়ে আহিছে নাজানো। তো এইফালে চাই লওক, আকৌ বস্তু এটা আহিলে, এইফালে মোনা। ইয়াতে মায়েৰৰ কাৰণে হাঁচতি তামোল ভৰাবলৈ ভাল হ'ব, নে কি কোৱা কেমেৰামেন? তো ইয়াত এইটো, আৰু
এইটো হৈছে মাইক্ৰ' আছে, এইটো খুলিব লাগিব। তো দুটা আছে গাইছ। অ' গাইছ অলপ ওচৰত আহা, ওফালে চাই লওক, এইটো হৈছে মাইক্ৰ' গাইছ, এইফালে হৈছে মাইক্ৰ' হয়, মাইক্ৰ' পূৰা ওচৰৰ পৰা মাৰাটো এনেও চিনি পাই চাগে। আৰু এইটো হয় 0.45x ছুপাৰ হোৱাইট এংগুল লেন্স বোলে দেই গাইছ। একবাৰ কেমেৰাটো লগাই দে। এতিয়া কেমেৰা লগাই দেখাই দিম গাইছ, আগত অলপ ভালকৈ চাই ল'ব লাগিব কি কি আছে কি কি নাই। তো এইটো হয় বস্তুটো। ইমান ফটা গৰমত মই মানে ঘৰৰ পৰা ইয়াত আহিছোঁ দেই। ৰ'দ চাওক আপোনালোকে। আৰে চব পৰি আছে যে, কিয় হৈ ৰাহে মেৰা সাথ। তো ইফালে গাইজ চাই লওক, এইটো হয় হোৱাইট এংগল। এতিয়া এইটো খুৱাব লাগিব, আপোনালোকক ফুটেজটো দেখাই দিম আগত গাইজ। এতিয়া মাইক্ৰৰ ফুটেজ দেখাম দেই গাইজ। তো চাব এতিয়া মাইক্ৰৰ ফুটেজ, এইটো হয় এতিয়া মাইক্ৰ' ফুটেজ। তাৰপিছত ইয়াৰ লগতে একেলগতে লাগি যাব এইটো ইয়াতে। এতিয়া এইটো নলগাওঁ, আগত মাইক্ৰ' লগাম। তো চাব এতিয়া গাইজ। তো গাইজ এতিয়া চাই থাকিব মাইক্ৰৰ ফুটেজ দেই। তো গাইজ এতিয়া এইটো মাইক্ৰৰ হয় দেই গাইজ। এইফালে ব্লাৰ কৰি দিছে, আপোনালোকে জানে ব্লাৰ এনেকুৱা হয় মাইক্ৰত, ওচৰৰ হ'লে বঢ়িয়া দেখে। এতিয়া পৰুৱা এটাকে দেখাই দিম গাইজ। ইয়াত পৰুৱা এটা দেখিলোঁ, এইফালে চাই লওক। ক'ত হ'ব পৰুৱাটো, নাই দেখা গাইজ দেই। এইফালে চাওক, এইটো পৰুৱা, এইটো পৰুৱা গাইজ। ফুটেজ মজা হৈ আছে। আৰু একপি ফটো লগাই দিম, এইফালে চাই লওক। ফটো এখন দি দিম গাইজ, চাই থাকিব দেই। তো এইফালে চাই থাকক। এতিয়া মই হোৱাইট এংগলৰ হোৱাইট এংগলৰ লেন্সটো ভিউটো চাবলৈ এতিয়া লগাম দেই গাইজ, চাই থাকিব গাইজ। এইফালে এইটো হোৱাইট এংগলৰ ফুটেজ চাই লওক, মজা উঠিছে ভিউটো। নাজানো গাইজ ভিউ কেনেকুৱা উঠিছে, কিন্তু মই এতিয়া এইফালে আগফালে দেখালেহে এতিয়া ভিউটো কেনেকুৱা উঠিছে চাব পাৰিম। তো এইফালে চাই লওক আগফালে ভিউ। গাইজ হোৱাইট এংগলৰ ভিউ এনেকুৱা হৈ আছে। তো ইফালে আছে পাহাৰ গাইজ, এইফালে পাহাৰ। তো চাই লওক বঢ়িয়া গাইজ। আৰু এতিয়া মই হোৱাইট এংগলটো খুলি চাম কেনেকুৱা হ'ব, চাব দেই গাইজ। তো গাইজ এইফালে হোৱাইট এংগল খুলিলোঁ, কেনেকুৱা দেখিলে গাইজ, মানে কুছ ভি মতলব। আৰু এতিয়া হোৱাইট এংগল লগাই দিম, কেনেকুৱা দেখিব চাব দেই। এইফালে চাই লওক হোৱাইট এংগল লগাই দিলোঁ, মানে ক্ৰেজি ভিডিঅ' হৈ গ'ল এতিয়া। তো বঢ়িয়া। তো ভাল লাগিছে অলপ চলপ। তো যদি এইটো বাই কৰিব খুজিছে ফ্লিপকাৰ্টৰ পৰা, মই লিংকটো দি দিছোঁ, ডিছক্ৰিপশ্যনত আছে। তো চাই ল'বগৈ। তো মজা উঠিছে। আৰু এইটো হোৱাইট এংগলৰ পৰা মই ক্লিপ দুটামান বনাব লাগিব, মানে ভিডিঅ' দুটামান বনাব লাগিব। তো চাই ল'ব। ব্লাৰ উঠি গৈছে যে গাইজ। তো আৰে কি হৈছে, তো তো সেই আৰু ভিডিঅ' কেইটামান এনেও দিব লাগিব এতিয়া, লেন্স আহিলে যেতিয়া বঢ়িয়াকৈ। তো চাই ল'ব। A few moments later. তো গাইজ এতিয়া আনবক্সিং কৰি কিনি এতিয়া ঘৰত গৈ আছোঁ। আনবক্সিংটো আপোনালোকক দেখাই দিলোঁ, কিন্তু ইমান খাছ ভাল লগা নাই। আৰু লেন্সটো কাৰণে ইমান ভালো লগা নাই, সেইকাৰণে এতিয়া। তো এতিয়া লাহে লাহে ঘৰত গৈ আছোঁ, আৰু লগৰ এজন আগত গৈ পালে। তো মই অকলে গৈ আছোঁ লাহে লাহে এতিয়া। যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো নতুন আছে যদি ছাবস্ক্ৰাইব কৰি যাব দেই গাইজ। আৰু সোনকালে 100 ছাবস্ক্ৰাইবাৰ কৰি দিব। এতিয়াও 100 ছাবস্ক্ৰাইব হোৱাই নাই, তো কৰি দিব গাইজ। তো কৰি দিলে বহুত ভাল হ'ব গাইজ। তো সেইকাৰণে কৈছোঁ 100 ছাবস্ক্ৰাইবাৰ কৰি দিব। আৰু যদি এইটো লেন্সটো আপোনালোকক ভাল লাগিছে, ডিছক্ৰিপশ্যনত লিংকত দিয়া আছে গাইজ, তাৰপৰা বাই কৰিব পাৰে ফ্লিপকাৰ্টৰ। তো তাত গৈ কিনি চাই ল'ব। আপুনি জানে এতিয়া কি কৰে। এতিয়া যদি বাই কৰিব বিচাৰে বাই কৰিব নালাগে যদি নকৰিব। এইটোৱে আছিলে কথা। আৰু যদি তো আজিলৈ ইমানতে সমাপ্ত মাৰিছোঁ, আৰু নেক্সট বেলেগ দিনত আপোনালোকক লগ পাম আকৌ এবাৰ। তো আজিলৈ বাই বাই।